নমস্কাৰ আপোনালোকক আকৌ মোৰ স্পেচ নেটৱৰ্ক চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ষ্টাৰ চাইকেল পাৰ্ট 2 ডেথ অফ আ ষ্টাৰ। কিন্তু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই তেনেহলে স্ক্ৰিনৰ টপ ৰাইটত দিয়া আই বটনটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ পাৰ্ট 1 টো চলি যাব। তেনেহলে আমি ভিডিঅ'টো আৰম্ভ কৰো। এটা এভাৰেজ নক্ষত্ৰ যেতিয়া জায়েণ্টত পৰিণত হয় আপোনালোকে জানেই তাৰ ফিউল শেষ হৈ যায় আৰু এই ফিউল অৰ্থাৎ ইন্ধন শেষ হোৱাৰ বাবে নক্ষত্ৰটোৱে ৰেডিয়েশ্যন ফ'ৰ্চ নিজে সৃষ্টি কৰিব নোৱাৰা হয় আৰু ৰেডিয়েশ্যন ফ'ৰ্চ সৃষ্টি কৰিব নোৱাৰাৰ ফলত ই নিজে নিজৰ মহাকৰ্ষণ শক্তিৰ ফলত সংকুচিত হ'ব ধৰে। লাহে লাহে ইয়াৰ নক্ষত্ৰটোৰ বাহিৰা স্তৰখিনি ধূলি হৈ উৰি যায়। এই ধূলিয়ে আৰু নতুন নক্ষত্ৰক জন্ম দিয়ে। এই বাহিৰা স্তৰখিনি উৰি যোৱাৰ ফলত নক্ষত্ৰটোৰ মাত্ৰ অন্তৰ্ভাগটোহে ৰৈ যায়। এই অন্তৰ্ভাগটোকে আমি হোৱাইট ডুৱাৰ্ফ অৰ্থাৎ বগা বাওনা নক্ষত্ৰ বোলো। সৌৰভৰৰ 0.7 গুণৰ পৰা 1.4 গুণৰ ভিতৰত থকা নক্ষত্ৰ হোৱাইট ডুৱাৰ্ফ অৰ্থাৎ বগা বাওনা নক্ষত্ৰলৈ পৰিণত হয়। বগা বাওনা নক্ষত্ৰ বহুত ঘন হয়। ইয়াৰ ব্যাস প্ৰায় পৃথিৱীৰ সমান। ইয়াৰ ঘনত্ব পানীৰ ঘনত্বৰ 10 লাখ অৰ্থাৎ 1 মিলিয়ন গুণ। ইয়াৰ কম পোহৰৰ ফলত আমি ইয়াক কিছু 100 আলোকবৰ্ষ দূৰৰ পৰাহে চাব পাৰোঁ। কিছু বিলিয়ন বছৰ জ্বলাৰ পিছত এই বগা বাওনা নক্ষত্ৰ এটা কলা বাওনা অৰ্থাৎ ব্লেক ডুৱাৰ্ফ নক্ষত্ৰত পৰিণত হয়। ব্লেক ডুৱাৰ্ফ নক্ষত্ৰই হৈছে এভাৰেজ নক্ষত্ৰৰ অন্তিম স্তৰ। এটা মেছিভ নক্ষত্ৰ যেতিয়া ছুপাৰ জায়েণ্ট বা হাইপাৰ জায়েণ্ট হয় আৰু ছুপাৰনোভা ঘটায় ইয়াৰ বাহিৰা স্তৰ ধূলি হৈ উৰি যায় আৰু বাকী থকা নক্ষত্ৰটোৰ অন্তৰ্ভাগখিনি মহাকৰ্ষণৰ ফলত সংকুচিত হ'ব ধৰে। এই অন্তৰ্ভাগখিনি ইমানেই সংকুচিত হৈ যায় যে ইয়াৰ প্ৰ'টন আৰু ইলেক্ট্ৰনবোৰ লগ লাগি নিউট্ৰনৰ গঠন কৰে। ইয়াকেই আমি নিউট্ৰন ষ্টাৰ বোলো। এটা সৌৰভৰৰ 4 গুণৰ পৰা 8 গুণ ভৰৰ নক্ষত্ৰ নিউট্ৰন ষ্টাৰলৈ পৰিণত হয়। নিউট্ৰন ষ্টাৰ ইমানেই ঘন হয় যে ইয়াৰ ভৰ সূৰ্যৰ ভৰৰ 1.4 গুণ অৰ্থাৎ 2.8 × 10⁻30 কেজি হয়। ইয়াৰ ব্যাস 20 কিলোমিটাৰ হয়। নিউট্ৰন ষ্টাৰ দুই ধৰণৰ হয়, মেগনেটাৰ আৰু পালছাৰ। মেগনেটাৰৰ শক্তিশালী চুম্বক ক্ষেত্ৰ থাকে। মেগনেটাৰে উচ্চ শক্তিৰ এক্স-ৰে গামা-ৰে আদি বিকিৰণ কৰে। এই এক্স-ৰে আৰু গামা-ৰে বিকিৰণ কৰি থকাৰ ফলত লাহে লাহে ইয়াৰ শক্তি ক্ষয় যায়। পালছাৰ হৈছে ঘূৰি থকা নিউট্ৰন ষ্টাৰ। পালছাৰে ঘূৰি থাকে বাবে ইয়াক দূৰৰ পৰা তিৰবিৰাই থকা যেন দেখা যায়। পালছাৰৰ চাৰিওফালে সৰু সৰু কণিকা ঘূৰি থাকে। আমি ক'ব পাৰোঁ নিউট্ৰন ষ্টাৰেই হৈছে এটা মাছিভ নক্ষত্ৰৰ অন্তিম স্তৰ। কৃষ্ণ গহ্বৰৰ বিষয়ে আমি ইয়াৰ
নেক্সট ভিডিঅ'ত জানিম। যদি এতিয়ালৈকে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবৰ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত তাৰ কিনাৰত ওলোৱা বেল আইকনটোত ক্লিক কৰি পেলাই অলত ক্লিক কৰি দিব। তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন আহিব। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ।